হেল্ল' কি খবৰ আপোনালোকৰ নিতাস ৱৰ্ল্ডলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰে ডিনাৰত কি বনাওঁ? মাছ মাংস খাবলৈ একদম মন যোৱা নাই, গৰমো লাগি আছে। আজি নিৰামিষ আঞ্জাই বনাওঁ। প্ৰথমতে কেৰাহীটো গৰম কৰি ল'ব। কেৰাহীটো গৰম কৰি তেল অকণমান দিব। তেলখিনি অলপমান গৰম হ'বলৈ দিব। এতিয়া এই গৰম তেলত অকণমান লং দিব, দুটামান শুকান জলকীয়া দিব, তাৰপিছত এই বটি থোৱা আদাখিনি দিব। আদাখিনি অকণমান ভাজি ল'ব। আজি বাৰু দেওবাৰ, আজিতো বতৰটোও ভাল, ৰাতিপুৱা অলপ বৰষুণো দিছে। আজি বাৰু কাৰ কাৰ ঘৰত কি বনাইছে? আজিতো মাছ মাংসটো সকলোৰে ঘৰত আছেই চাগে, নহয়নে? এতিয়া আমি আমাৰ পটলখিনি দি দিম আৰু পটলৰ লগত একেলগে মুগৰ দালিখিনিও দিম। দি পেলাই এইখিনি অকণমান সময় ভাজিম। এইখিনি সময়ত কিন্তু আপোনালোকে জুইটো অলপ কমাই ৰাখিব। এইখিনি অলপ ভাজি থাকিব। অলপ ভাজি পেলাই ঢাকনখন দি থৈ দিব। জুইটো একেবাৰে কমত ৰাখিব। এই গৰমৰ বতৰ কেইদিনত জিকা, ভাতকেৰেলা এইবোৰ খাই আমনি লাগি গৈছে, নহয়নে? এতিয়া আপোনালোকে ঢাকনিখন গুচাই হালধি আৰু নিমখ দিব। নিমখটো সোৱাদ অনুসৰি দিব। কোনোবাই বেছি খাই ভাল পায়, কোনোবাই কমকৈ খাই ভাল পায়। আপোনালোকে যেনেকুৱা কম খায়, বেছি খায়, আপোনালোকৰ মতে নিমখখিনি দি দিব। এতিয়া আকৌ ভাজিব আৰু অলপ ভাজি ঢাকনিখন দি থৈ দিব। এনেকৈ মাজে মাজে চেক কৰি থাকিব যেন লাগি নাযায়। কেতিয়াবা লাগি যোৱা চান্স থাকে। মই মাজে মাজে চেক কৰি আছিলোঁ। আৰু আপোনালোকে মুগৰ দালিখিনি কালাৰটো যেতিয়া চেঞ্জ হ'ব, তেতিয়া আপোনালোকে গম পাব আপোনালোকৰ পানী দিয়া সময় হৈছে। মোৰ বাৰু সময় আছে এতিয়া। এইখিনি সময়তে অকণমান ধনিয়া আৰু অকণমান জিৰা গুড়ি দি ল'ম। আকৌ অলপ ভাজি ল'ম। এইখিনি সময়ত যে ইমান ধুনীয়া এটা স্মেল আহিছিল নহয় দালিখিনিৰ পৰা, কি ক'ম আৰু। এতিয়াই খাওঁ খাওঁ লাগি গৈছে। বাৰু অলপতো সময় আছে ন, ৰখি দিব লাগিব। এইখিনি অকণমান ভাজি অলপ ৰৈ দিব। লাহে লাহে চাব আপোনাৰ দালিখিনি কালাৰটো অলপ চেঞ্জ হৈছে। এয়া চাওক, কালাৰটো অলপ চেঞ্জ দেখিছেনে? মোৰ চাগে পোহৰটো কম কাৰণে চাগে আপোনালোকে ধৰিব পৰা নাই, কিন্তু কালাৰটো চেঞ্জ হৈছে। এতিয়া অকণমান বিলাহীখিনি দিম। বিলাহীখিনি সৰু সৰুকৈ কাটি থোৱা আছিলে। বিলাহীখিনি দি অকণমান লৰাই আকৌ ঢাকনিখন দি থৈ দিম আৰু বিলাহীখিনি সিজিবলৈ দিম। বিলাহীখিনি সিজা হোৱালৈকে আমি অলপ ৰৈ দিম। তাৰপিছত আমি এতিয়া পানী ঢালি দিম। পানী ঢালি দিয়াৰ পিছত অকণমান লৰাই আপোনালোকে জুইটো কিন্তু এইখিনি সময়ত অলপ বঢ়াই দিব। ধুনীয়াকৈ লাৰি আকৌ ঢাকনিখন দি থৈ দিম। এতিয়া অকণমান ঘিউ দিম। ঘিউ দিলে খাবলৈ যে ইমান সোৱাদ হয় ন, আপোনালোকে দি চাবচোন। কোনোবাই যদি ঘিউ বেছিকৈ খায় বেছিকৈ দিব পাৰে। এতিয়া পানীখিনি শুকাই গৈছে। এতিয়া আমি অকণমান ধনিয়া পাত দিম। ধনিয়া পাত দি আমি আৰু লৰাম। এয়া চাওক কি ধুনীয়া হৈছে নহয়নে? আমাৰ খানা তৈয়াৰ। এতিয়া খোৱাহে কথা আৰু। চাওকচোন কি ধুনীয়া হৈছে। ৱাও, বাই বাই। খাওঁগৈ দেই এতিয়া আৰু।